হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। মই ৰজি, কেটছ লাইফ উইথ ৰজি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ যোনে য'ৰ পৰা মোৰ ভিডিঅ'টো চাই আহিছে আল্লাহৰ অসীম কৃপাত সকলোৱে ভালে কুশলে আছে। আলহামদুলিল্লাহ, আমিও ভালে আছোঁ। আজিও ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱা উঠি নামাজ পঢ়ি ৰুম চুম ঝাৰু দি গাছবিলাকত অলপ চালোঁ ঠিকে আছে না নাই, যিহে ৰ'দ দিছে। তাৰ পাছত আহি গ'লোঁ কিটচেনত। আহি ৰাতিপুৱাৰ খানাখিনি বনাই আছোঁ। কিবা কিবি বনালোঁ, কঁঠালৰ গুটি মাছ আৰু ভোলেদি বনালোঁ, আৰু কচু শাক বনালোঁ শুকান মাছেদি, আৰু ডিম। এইখিনি বনোৱা হৈ গ'ল। আজি ভাবিলোঁ দিনটো কি কৰোঁ, ক'ত যাওঁ, সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। কিটচেনৰ কাম শেষ হ'লে আহি গ'লোঁ ৰুমত। আহি ৰুম ঠুম ঠিক কৰি ল'লোঁ। গোটেইখিনি ঠিক কৰি ল'লোঁ। এবাৰ ভাবিলোঁ বেটাৰ খেলনাখিনি অলপ চাফা কৰি অৰ্গেনাইজ কৰি ৰাখোঁ। বহুতে খেলি মেলি হৈ আছে গোটেইখিনি। ফাৰ্ষ্টত গোটেইখিনি মই নুমাই ল'লোঁ। এবাৰ এইখিনি চাফা কৰি ল'ম। চাওকচোন, ওপৰেদি কাপোৰ দিছোঁ, তথাপিও ইমান ময়লা লেতেৰা হৈ আছে, ইমান ধূলি জমা হৈ আছে। এইখিনি ভালকৈ চাফা কৰি ল'ম কাপোৰ এখনেদি। এবাৰ এইটোও বাহিৰত লৈ যাই অলপ চাফা কৰি লৈ আহিম। চাফা কৰা হোৱাৰ পাছত এইখিনি ভালকৈ আৰু পাৰি দিম এনেকৈ, আৰু খেলনাখিনি এবাৰ চাফা কৰিম। এনেকুৱা আৰু বহুত ঢেৰ খেলনা আছে, খেলি খেলি তাতে থৈ দিয়ে। সেইখিনি তাতে আছে, আৰু মই ৰুমত যিখিনি আছে সেইখিনি ভালকৈ চাফা কৰি ল'ম এটা এটাকৈ। আগতে আছিলোঁ ছোৱালী, তাৰ পাছত হ'লোঁ বোৱাৰী, আৰু এতিয়া মাক হ'লোঁ, আৰু কেইবামান বছৰ পাছত হ'ম শাহুৰী। তেতিয়ালৈকে থাকিম নে নাথাকিম আল্লাহ ভগৱানে জানে। আৰু এয়া চাওক, আপোনালোকৰ লগত কথা পাতোতে মোৰ গোটেইখিনি চাফা কৰা হৈ গ'ল। আৰু এতিয়া মই এইখিনি ভালকৈ সজাই থ'ম। চাওক, এটা এটাকৈ সজাই থ'ম এনেকৈ। ফাৰ্ষ্টতে ডাঙৰখিনি থৈ পাছত সৰুখিনি আগে দি থৈ দিম এটা এটাকৈ। চাওক এনেকৈ, ইমান সৰুতে ইমানকেইটা খেলনা যে জমা হৈছে এই সৰুৰ পৰা, আৰুতো ডাঙৰ হ'ব আছে, আৰু যে কিমানকেইটা হ'ব, আৰু যে কিমানকেইটা আছে সেইখিনি পলিথিনত থৈ দিছোঁ। চাওক, গোটেইখিনি হৈ গৈছে। এতিয়া ইভিনিং টাইমত এটা দাৱতত যাম, মানে সৰু কণমানি এজনীৰ আকিকাৰ দাৱত আছে। এই গৰমত ভাবিলোঁ কি পিন্ধিম, সেইকাৰণে এই কটনৰ জামদানিখনে ওলাই ল'লোঁ। ইয়াৰ লগত বগা ব্লাউজ পিন্ধিম। যিহেতু মাগৰিবৰ নামাজৰ পাছত যাম, সেইকাৰণে ভাবিলোঁ শাৰী পিন্ধিয়ে যাওঁ। দিনত গ'লে এনেতো চুইজাৰ পিন্ধিয়ে যাওঁ। পাছত মাগৰিবৰ নামাজৰ পাছত যাম, যিহেতু অলপ ঠাণ্ডা পৰে, সেইকাৰণে ভাবিলোঁ এই জামদানিটো পাতল হয় কটনৰ, সেইকাৰণে পিন্ধিলোঁ। আৰু অৰ্নামেণ্টছো সিমান নিপিন্ধোঁ, চিম্পুলকৈ। এই চাওক, মাগৰিবৰ নামাজৰ পাছত নামাজ পঢ়ি ৰেডি হৈ গ'লোঁ। এইবাৰ যাম, ওচৰতে খোজকাঢ়িয়ে যাম, মানে ঘৰৰ গুৰিতে। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঘৰত ঘূৰি অহাৰ পাছত চাওকচোন, ইমান ধুনীয়া এজাক বৰষুণ দিছে, আল্লাহৰ ৰহমত। আজিলৈ ভিডিঅ'টো ইয়াতে এৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই।